গাইজ সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা ভ্লগ লৈ আহিছোঁ। আজি হ'ল ভাদ মাহৰ একেবাৰে শেষৰটো দিন। আজি তাতে বিশ্বকৰ্মা পূজাও। মৰ্ণিং ভাবিলোঁ আজি নামঘৰৰ পৰা আহোঁ, মনটো ভাল লাগিব। তাতে আজি মামাৰ জন্মদিন, আমাৰ ঘৰতে আছে। তেওঁলোকেও ক'লে যে চাকি এগছ জ্বলাই আহোঁ, সেইকাৰণে যাত্ৰা আৰম্ভ কৰি দিলোঁ। আহি আমি পাই গ'লোহি মই পঢ়া স্কুলখন। এইখন হৈছে মেলেং হাইস্কুল। মই য'ত 5ৰ পৰা 10লৈকে পঢ়িছিলোঁ। এইখন চাওকচোন, ডাঙৰ স্কুল নহয় জানো? ভাল লাগে। সৰুকালৰ যেতিয়া পঢ়া স্কুলখন দেখা পাওঁ নহয়, মনটো বহুত ভাল লাগি যায়। আহক আমি যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ পৰা ঢেকীয়াখোৱা নামঘৰ বহুত দূৰ নহয়। আহকচোন কেনেকৈ যাওঁ, কি দেখে আপোনালোকে চাই থাকিব। এটা গাঁৱলীয়া পৰিৱেশ, সেউজীয়া মনটো বহুত ভাল লাগে। সদায় এনেকুৱা পৰিৱেশ নাপাওঁ বাৰু। গাড়ী ঘোঁৰা যান্ত্ৰিকতাৰ মাজত থাকি মনবোৰ কিবা বেয়াই লাগি যায়। যেতিয়া এনেকৈ গাঁৱৰ মাজলৈ আহোঁ নহয়, বহুত ভাল লাগে। সৰুৰ পৰাই এই জেগাকণত থাকি কিবা এটা মনটো বহুত ভাল লাগে। আপোনালোকৰ নহয় জানো? নিজৰ জন্ম জেগাকণ কেতিয়াবা বেয়া লাগে জানো? মোৰো সেই তেনেকৈ বহুত ভাল লাগে। আৰু যেতিয়া ঘৰলৈ আহিম বুলি ভাবোঁ নহয়, মনটো কিবা এটা বহুত দিনৰ পৰা ভালেই লাগি থাকে। আহক আমি নামঘৰলৈ যাত্ৰা কৰোঁ। আজি পিছে বতৰটো ইমান এটা ভাল নহয়। আজি ৰাতিপুৱাৰ পৰা কিনকৈ বৰষুণ দি আছে, কিন্তু তথাপিও যাবই লাগিব। মনটো ভাল লাগে যিহেতু, আৰু তাতে ভাদ মাহৰ শেষৰটো দিন। ৰাস্তাত কি দেখা পায়। আৰু এটা কথা, আমাৰ ঘৰৰ পৰা মইনাপুৰীয়া নামঘৰ বহুতকণ দূৰ নহয়। এয়া আমি আপোনালোকক মইনাপুৰীয়া নামঘৰ পাই যাম। মইনাপুৰীয়া নামঘৰটো দেখাব নোৱাৰোঁ, কিন্তু আপোনালোকক গেটখন নিশ্চয় দেখাম। ব'লকচোন। পাই গ'লোহি মইনাপুৰীয়া নামঘৰ মেইন গেটখন। এইফালে গৈ বেছিকণ নহয় আৰু 10 মিনিটমান লাগিব মইনাপুৰীয়া নামঘৰ পাবলৈ। এইফালে সোমাইছে লাডুগড়দি সোমাই আহি অলপমান দূৰ 5 মিনিটো নালাগে। আহি এই মইনাপুৰীয়া গেট এদি সোমাই গৈ অলপমান দূৰ গ'লে মইনাপুৰীয়া নামঘৰ পাই যায়। যিসকলে আহিছে চাগে চিনি পায়। আমি এতিয়া পাই গ'লোহি লাহদৈগড়। লাহদৈগড়টো এখন মইনাপুৰীয়া ডাঙৰ গেট আছে। যিহেতু ৰাস্তাৰ কাষত থাকিলে মানুহে গম পায় এইফালে যে এটা নামঘৰ আছে, সেইকাৰণে ডাঙৰ এখন গেট দি থোৱা আছে। মইনাপুৰীয়া গেট এখন আপোনালোকে দেখিছে চাগে। এতিয়া আমি ঢেকীয়াখোৱা নামঘৰ অভিমুখে যাম। এইটো লাডুগড় চাৰিআলি হয়। ইফালেদি যায় গোহাঁই গাঁৱলৈ, আৰু এইফালে যোৰহাট, আৰু এইফালে তিয়ক, শিৱসাগৰ, ডিব্ৰুগড়। এইটো চিনি পায় আৰু ক'বলৈ নাই, কৈ দিছোঁ আৰু। এয়া গৈ আমি বেছিকণ দূৰ নাই আৰু গেট পামগৈ। গেট মানে মেইন গেটখন। গেটখন ৰাস্তাৰ কাষত এখন গেট থাকে নহয় জানো? সেই গেটখন পামগৈ আৰু অলপমান দূৰ, মানে লাডুগড়ৰ পৰা মেবি 10 মিনিট লাগে আৰু। ঢেকীয়াখোৱা
বৰনামঘৰৰ গেটখন এইফাল দিয়ে সোমাই যাব লাগিব ঢেকীয়াখোৱা নামঘৰ এইডোখৰতে কেইখনমান দোকান আছে যিহেতু নামঘৰ চাকি বন্তি কৰাৰ কাৰণে লাগতিয়াল যিখিনি বস্তু সেইখিনি পোৱা বলক কি দেখা পায় চাগে গৈ থাকিব আপোনালোকে মোৰ লগত অলৰেডি সকলো চাগে আহিলেই নামঘৰলৈ বুলি যিখিনি আহিব পৰা নাই চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কিবা থাকিলে কমেণ্ট কৰিব সেউজীয়া মাজে মাজে তাতে গিনগিনীয়া বৰষুণ এইবোৰ চাহপাতৰ গছ দেখিছেনে ভাল লাগে এনেকে ৰাস্তাৰ কাষত থাকিলে চাহপাতৰ গছবোৰ ভাল লাগে মানুহবোৰ আহিছে আৰু নামঘৰলৈ বুলি ইমান আজি ভিৰ নাই যিহেতু মৰ্ণিং টাইম আমি মৰ্ণিঙতে আহিলোঁ তো শৰাই চাকি তাকি মৰ্ণিং টাইমত দিয়ে ভাল লাগে আগবেলা পাইছোঁহি আৰু অলপমান দূৰ আছে তেওঁলোকে কেনে পাইছে বাৰু চাই বৰ হোৱা নাইতো মানে আজি মই ফাৰ্ষ্ট বনাইছোঁ কেনেকুৱা হৈছে মই নাজানো ট্ৰাই কৰিছোঁ যদি ভাল হয় আগলৈ দিবলৈ চেষ্টা কৰিম এনেকৈ পাইছোঁহি আৰু আপোনালোকে দেখিছেনে এইবোৰ টিঙৰ চালি মানে পাৰ্কিং প্লেচ কৰি থৈছে যিহেতু গাড়ী মটৰ ৰাস্তাই পদূলিয়ে ৰখালে অকণ দিগদাৰ হয় সেইটো কাৰণে পাৰ্কিং বনাই থৈছে তেওঁলোকে অসুবিধা নহয় আৰু খালি কিবা এটা লয় চাগে দেই আমি কিন্তু ইয়াত থোৱা নাই একেবাৰে মেইন জেগালৈকে গৈছোঁ এয়া দোকান পোহাৰ পুতলা চুতলা ষ্টল লগাই থৈছে এইখন মেইন গেটখন এযোৰ হাতীৰে সৈতে গেটখন বহুত ভাল লাগে আমি গাড়ী পাৰ্কিং কৰি আহিলোঁ আহি ইয়াত দুগছমান চাকি শৰাই বস্তু ইয়াতে লৈ ল'লোঁ ইয়াতে লৈ পেলাই আমি চাকি তাকি জ্বলাই আপোনালোকৰ লগত কথা পাতি আছোঁ বলক আমি এতিয়া চাকি জ্বলাবলৈ যাওঁ চাকি জ্বলাবলৈ যাওঁতেই এজন আমাৰ চিনাকি মানুহ পাই গ'লোঁ চিনাকি মানুহ যিহেতু দুই এষাৰ কথা পাতিলোঁ আৰু এটা কথা মই ইয়াত বহুত ভাল দেখিলোঁ ইয়াত প্ৰশাসনৰ বহুত কাৰা নিৰ্দেশ আছে ৰাখিছে আৰু ইয়াত বহুত চাফা চিকুণ কৰি ৰাখিছে মই দেখিছোঁ মাস্কো পিন্ধিছে সকলোৱে আৰু চেনিটাইজ জেগাই জেগাই ৰাখি থৈছে সেইটো বহুত ভাল কথা কিন্তু মানুহে ইউজ কৰাৰ ওপৰত কথা আমি নিজৰ প্ৰটেকশ্যন নিজে ল'ব লাগিব নহয় জানো এইডোখৰতে টিকলি এটা পাই গ'লোঁ টিকলিটোৱে মোৰ ফালে চাই খুব হাঁহি গৈ আছিলে কিমান মৰম লগা চাওকচোন আপোনালোকো আমি ভৰি হাত ধুই পেলাই
নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰা হওক। ইয়াতে বন্তি জ্বলাই ল'লোঁ। সকলোৰে মংগল কামনা কৰি মোৰো ভাল হওক, আপোনালোকৰো ভাল হওক, সকলো যাতে সুখত থাকক, ভালে থাকক তাই কামনা কৰি ইয়াত বন্তি জ্বলালোঁ। আৰু মামাহঁতেও জ্বলাইছে, সৰু টিকলাকেইটা আহিছে, টিকলাকেইটাও জ্বলাইছে। বন্তিখিনি জ্বলি থকা অৱস্থাত দেখি খুব ভাল লাগে। ইয়াতে আপোনালোকক দেখাইছোঁ এগছ দেখিছে, এগছ ডাঙৰ চাকি অক্ষয় বন্তি হয়। আৰু যিকেইগছ অক্ষয় বন্তি একেৰাহে জ্বলি থাকে এই গছো জ্বলি থাকে, কিন্তু যিকেইগছ মেইন হয় সেইকেইগছ মণিকূটৰ ভিতৰত আছে, সোঁফাল বাওঁফাল দুইফালে আছে। আপোনালোকক মই ভালদৰে দেখাব নোৱাৰিম, যিহেতু ভিতৰত ইমান কেমেৰালৈ যাব নিদিয়ে। যিহেতু দূৰৰ পৰা দেখাব যদি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। আহি চাকি গছ জ্বলাই আহি ইয়াত সেৱা ল'লোঁ, সকলোৰে মংগল কামনা কৰি। ইয়াত ধুনীয়াকৈ ভকত বৃন্দকে নাম গাই আছে। আপোনালোকক যে মই অক্ষয় বন্তি গছ দেখাম বুলি কৈছিলোঁ ভিতৰত থকা, ইয়াত মই অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে নাই নাজানো বাৰু, মই অলপমান জুম কৰি দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে, এয়া কৃষ্ণ অনুদহজ্জা হৈ আছে। আৰু অক্ষয় বন্তি গছি এয়া দেখিছে অকণমানকৈ ভিতৰত জ্বলি আছে। সেই গছ কোনোদিনে নুনুমাই বা নুমাবলৈ দিয়া নহয়। এতিয়া আহিলোঁ বন্তি প্ৰজ্বলন কৰা গৃহটোৰ কাষতে দুজোপা আহঁত গছ আছে। এই আহঁত গছজোপাৰ তলতে বন্তি প্ৰজ্বলন কৰা হয়। আৰু যেতিয়া মানুহ বহুত ভিৰ হয়, ভিতৰত নোৱাৰা হয় ন, তেতিয়া এই গছকেইজোপাৰ তলত জেগা উলিয়াই দিয়া হৈছে, তাতে বন্তি প্ৰজ্বলন কৰে। এতিয়া অহচোন আহক, ইয়াতে এভাগ বহুত ভাল বস্তু ৰাখি থৈছে। শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে 1450 চনত শকত দিহা নদীৰ কাষত এটা মুহাৰ ওপৰত ভৰি থৈ থৈছিলে। সেই মুহাভাগ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আপোনালোকে দেখিছে এইটো কাঠৰ মুহা, কাঠৰ মানে গছৰ মুহা হয়, গছৰ মুহা। ইয়াত ভৰিৰ ছাপ আছে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ। এই মুহাটোতে শ্ৰী মহাপুৰুষ মাধৱদেৱে ইয়াত ভৰি থৈ পেলাই ভৰি হাত বা গা ধুইছিলে। এই ভাগ হৈছে সংৰক্ষণ কৰি থোৱা আছে। এই গৃহটো দান কৰিছে অচলাকান্ত ভূঞা আৰু মাতৃ গিৰিজাৱালা ভূঞাৰ সোঁৱৰণিত। তেওঁলোকৰ ঘৰৰ মানুহে সোঁৱৰণি দান কৰিছে। এই দান কৰা গৃহটোতে এই মুহাটো সংৰক্ষণ কৰি ৰখা হৈছে। এটা বহুত ভাল লগা কথা নহয় জানো? আমি সেৱা চেৱা কৰি হৈ গ'ল, এতিয়া যাওঁগৈ আৰু। অলপমান ফটো ষ্টেচন হৈছে, যিহেতু এই হাতী দুজনা ইমান ধুনীয়া, সকলোৱে এইডোখৰতে ফটো মাৰে, ভাল লাগিলে। আমি দুপুটমান মাৰিলোঁ আৰু এতিয়া ভাবিছোঁ যাওঁগৈ। যাবলৈ লওঁতে এখন বুক ষ্টল দেখিলোঁ, অলপমান সোমাই চালোঁ কিতাপ আছে কি নাই, কিন্তু মই বিচৰা এইখন নাপালোঁ।
সেইটো কাৰণে কিনা নহ'ল। মানিলে টিকলিটোৰ কাৰণে এখন কিতাপ কিনি আৰু কি কৰিম আৰু যামগৈ হ'ল সকলো কামেই। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টিল দেন আজিলৈ